এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি আমি গৈ আছোঁ মানে নামঘৰত হুঁচৰি গাইছে আৰু আমাৰ গাঁৱৰ ৰাইজসকল মিলি পিনি আৰু গাঁৱৰ মানে নামঘৰজনক মেৰামতি কৰিব বিচাৰিছে তাৰ কাৰণে মানে যোনে যিমান পায় আৰু তেনেকৈ মানে শৰাইখন দিব কৈছে আৰু তাৰ কাৰণে ওলাই আছোঁ আৰু লগতে আছে আমাৰ ভণ্টি মানে নন্দা আৰু এয়া হৈছে মোৰ মা এবাক চাই দিয়ক মা এয়া আমি সকলো একদম পুৰা একদম বিহু নাচনি হয় আৰু ঠিক আছে এতিয়া আপোনালোকক তাত মানে সকলো পৰিৱেশ অকণমান লাহে লাহে দেখুৱাই থাকিম আৰু এইফালে চাওক অকণমানকৈ জুম কৰি দেখুৱাইছোঁ মানে হেৰি গাই আছে বিহু গাই আছে আৰু তাকে দেখুৱালোঁ এয়া হৈছে আমাৰ নামঘৰজনা আৰু ইয়াতে আমি সকলোৱে মিলি পিনি এনেই মানে বিহু অকণ ফূৰ্তি কৰিম আৰু বিহু বুলি আৰু নামঘৰৰ কাৰণেও আমি শৰাই মানে যোনে যিমান পাৰোঁ আগবঢ়াম আৰু শৰাই এখন বাকী তোমাক এতিয়া হেৰি বিহু ফুৰিবলৈ যোৱা নাই জানে ফুৰিবলৈ যাবা আকৌ নহ'লে এই পুষ্টিহঁত এই এয়া সকলো ৰাইজ মানে গোট খাইছে আৰু এজনকৈ আহিও আছে আৰু সকলোৱে মানে নামঘৰৰ হৈ যিহেতু গাইছোঁ আৰু অকণমান ফূৰ্তিও কৰিছোঁ A few moments later. একদম পুৰা বিহু চিহু গাই পিনি ওচৰৰ বৌ এজনীয়ে মাতিলে জোৰ জবস্তি এইকেইদিন আহি পোৱা নাই চ' একদম আহিলোঁ আৰু এয়া বৌ কৈ দিয়ক সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে মাতিছোঁ বিহু খাবলৈ আহিব দেই আৰু এই ভণ্টিয়ে মই একদম খাবলৈ আহিছোঁ আৰু 2 hours later. এয়া খোজকাঢ়ি কাঢ়ি একদম বিহু সন্মিলন চাবলৈ ওলাইছোঁ আৰু মানে বিহু সন্মিলন পাতিছে ওচৰতে আৰু বেছি দূৰ নহয় সেইকাৰণে খোজকাঢ়ি আহিছোঁ ঠিক আছে তেন্তে সকলোখিনি আপোনাক দেখুৱাই থাকিম আৰু চাই থাকিব দেই
দিয়া এয়া মা এয়া বৌ এয়া জান কলো এয়া মোৰ খুৰী মানে অথনি অহা নাছিলে এতিয়া আহি পাইছেহি আৰু খুৰীয়ে ভাবিছে মই ফটো মাৰিছোঁ বুলি সেই কথা কৈছে ভিডিঅ' কৰিছোঁ মানে ন সেইকাৰণে The next day. আজি আহিলোঁ মানে মোৰ মাৰ ঘৰত শিৱসাগৰত আৰু তাতে আজি বিহু সন্মিলন পাতিছে তালৈ আহিছোঁ কি হয়